কচুৱাৰ চিতলমাৰীত বাইক দুৰ্ঘটনা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কচুৱাৰ চিতলমাৰীত বাইক দুৰ্ঘটনা। মুখামুখি সংঘৰ্ষত 3জন গুৰুতৰভাৱে আহত। আজি পুৱাৰ ভাগত কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰা চিতলমাৰীত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে কচুৱা বৈঠালাংচু পথৰে তীব্ৰ বেগত দুয়োটা দিশৰ পৰা অহা দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ঘটনাটোত দুয়োখন বাইকৰ 3জনকৈ আৰোহী ক্ৰমে কচুৱাৰ লংকাগড় উষা চেতিয়া, দীপ চেতিয়া আৰু প্ৰমীলা জৰণীৰ নুৰ আলম গুৰুতৰভাৱে আহত হৈছে। সংকটজনক অৱস্থাত তিনিওকে কচুৱা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বাইক দুখনৰ নম্বৰ ক্ৰমে AS02A, AH6433 আৰু AS02K 3649। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, News24.com।